ইভিনিং ফ্ৰম গুৱাহাটী এইভাবে কৈছোঁ কাৰণ মানে মই কেইটামান ভিডিঅ' গাঁৱৰ পৰা দিলোঁ আমাৰ বিয়া আৰু আমাৰ গাঁৱৰ খেতি আৰু আগতে মানে কি ইয়াতে ফ্ৰেছাৰ্ছ হৈছিল বা তেনেকৈ আৰু এতিয়া মানে ওপৰত হৈ আছে অডিটৰিয়ামত বলক এতিয়া অডিটৰিয়ামলৈ আৰু আপোনালোকে নিশ্চয় ওপৰত হাল্লা শুনিব পাৰিছে মই গোটেইখিনি দেখাম আপোনালোকক এটা বলক আৰু এইটো বিল্ডিঙৰ ওপৰতে হৈ আছে আৰু লগৰবোৰ বা ক'ত বা আছে মোৰ ফোন কৰিলে এটা আৰু ইয়াতে ফটো ছেশ্যন হৈ আছে ফটো আৰু ইয়াতে ফটো ছেশ্যন হৈ আছে অঁ বঢ়িয়াকৈ ফটো উঠিবা দেই আই লাভ ডিষ্ট্ৰিক্ট কলেজ লগৰজনক ফোন কৰি আছোঁ সি ৰিচিভ কৰে এটা বিটবক্সিং এটা আপোনালোকে শুনিব পাৰিছে নাজানো ইয়াৰ বিটবক্সিং কৰা ই মানে ধুনীয়াকৈ এতিয়া বজালে কি খবৰ আৰু এইবোৰ লগৰে হয় আৰু ব্লগ বনাই আছোঁ অকণমান সৰু সুৰা ঠিক আছে আৰু ইয়াতে মই ইয়াত কিন্তু বাই বাই আৰু ইয়াতে আছে আৰু কেইজন মোৰ বন্ধু কেনে আৰু অভি আৰে ইয়াৰ ইও মোৰ ফ্ৰেণ্ডে হয় আৰু এতিয়া মই দেখা দিছোঁ আৰু কেণ্টিনখন কেনেকুৱাকৈ আৰু আমাৰ ক্ৰিকেটৰ তাৰিখৰ কিবা ক'বা নাই চাহ পানী খোৱা অকণমান লোৱা আৰু কলেজৰ পিছত এতিয়া ময়ো লওঁ এটা প্লেটত গৈছোঁ অলপ দিয়ক নালাগে আলু নালাগে তো পোনপ্ৰথমে আহিয়ে খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু ওপৰত আৰু এতিয়া ইয়াতে ধুনীয়াকৈ খালোঁ অকণমান খাইছোঁ ওপৰ ফালে যাওঁ আৰু ওপৰত চাব ইমান মানুহ চাব পাৰে বৰ্তমান আৰু ওপৰত নিশ্চয় আছে নেকি
অকণমান বাহিৰৰ ফালে ওলাই আহিলোঁ, মানে ভিতৰত বহুত গৰম হয়। আৰু এয়া হৈছে প্ৰেচিডেণ্ট, আৰু কিবা অলপ ক'বা? সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমাৰ দিছপুৰ মহাবিদ্যালয় সকলোৱে গম পাওঁ যে আমাৰ বিগত দিনবোৰ কৰোণা মহামাৰীৰ বাবে একদম অলপ বেয়াকৈ গ'ল। সেইবাবে আমি অনুষ্টুপীয়াকৈ হিচাপেও আমাৰ ফ্ৰেচাৰ্ছটো মানে নৱগত আদৰণি সভাটো আমি উদযাপিত কৰিছোঁ। ইয়াৰ লগত অকণমান যাওঁ এতিয়া ভিতৰ ফালে, ব'লা চলে চলতে। ষ্টেজৰ পৰা আহিলোঁ এতিয়া ওলাই, মানে ষ্টেজত যেনেকৈ চাইছে মানুহবোৰে ষ্টেজত বেছি সময় থাকিব নোৱাৰে। আৰু এতিয়া অকণমান ষ্টেজৰ ভিতৰত আহিছোঁ ৰ'বা, আৰু এতিয়া ষ্টেজৰ ভিতৰৰ ফালৰ পৰা আপোনালোকক অকণমান দেখাওঁ।
এনেকৈ দিছপুৰ কলেজৰ 2021 বৰ্ষৰ নৱাগত আদৰণি নবা শেষ হৈ গ'ল আৰু বিহুটোৱে লাষ্ট আছিল আৰু বিহুটোৰ পিছতে মানে ইমান হেঁচা ঠেলা হ'ল তাতে মানে মই এণ্ডিং কৰিবই নাপালোঁ আৰু সেইবাবে মানে মই ঘৰত আহি কিনে এইটো এণ্ডিং কৰি আছোঁ আৰু এটাই কথা কওঁ এইটো ভিডিঅ'ত মানে লাইকটো কৰিব ছাবস্ক্ৰাইবো কৰিব তথাপিও মেইন এটা কথাই কওঁ যাতে এই ভিডিঅ'টো যাতে দিছপুৰ কলেজৰ সকলো ষ্টুডেণ্টে পায় বৰ্তমান পঢ়ি থকা আৰু পঢ়ি পাছ আউট হৈ যোৱাবোৰো মানে সকলোৱে এনে মানে শ্বেয়াৰ কৰি দিয়ক আৰু এইটো মানে অকল দিছপুৰ কলেজৰ যাতে ষ্টুডেণ্টখিনিয়ে পায় বাকী বাৰু কোনোবাই পালে চাব বাৰু সেইটো মই নিশ্চয় জানো মানে এইটো ৰিকুৱেষ্ট আছে মোৰ আপোনালোকলৈ মানে দিছপুৰ কলেজৰ এটলিষ্ট দিছপুৰ কলেজৰ মানে ষ্টুডেণ্টবোৰে পায় মানে ইমানেই শ্বেয়াৰ কৰি দিয়ক যাতে দিছপুৰ কলেজ ষ্টুডেণ্টে পায় আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব কাৰণ ছাবস্ক্ৰাইবৰ বৰ্তমান মোক বহুত প্ৰয়োজন হৈ আছে আৰু আপোনালোকে যেতিয়া মোক ছাবস্ক্ৰাইব কৰি মৰম দিব বা লাইক কৰি মৰম দিব তেতিয়া মোৰ মানে ভিডিঅ' বনোৱা আগ্ৰহ মানে উৎসাহ বাঢ়িব তো বুজিব পাৰিছে আপোনালোকে তো আজিলৈ বাই বাই